ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পাঠ 1 আমাৰ পৰিৱেশত অন্তৰ্ভুক্ত হৈ থকা প্ৰাকৃতিক পৰিৱেশৰ জৈৱিক উপাদান, উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ বিষয়ে কিছু আভাস দিব লৈছোঁ। এতিয়া আমি উদ্ভিদৰ বিষয়ে চাওঁ আহাচোন। উদ্ভিদ হৈছে প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদান। প্ৰকৃতিত কেৱল উদ্ভিদেহে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে। মানুহৰ দৰে সকলো জীৱ খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। বৃক্ষ, গুল্ম, লতা আৰু তৃণজাতীয় উদ্ভিদৰ বাহিৰেও আমাৰ চৌপাশে আৰু কিছুমান উদ্ভিদ আছে। সেইবোৰ হৈছে শেলাই, ভেঁকুৰ, মছ আৰু ঢেকীয়াজাতীয় উদ্ভিদ। এইবোৰো হৈছে আমাৰ চৌপাশে থকা উদ্ভিদ। পৰিৱেশৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে প্ৰাণী। বিভিন্ন পৰিৱেশত বিভিন্ন প্ৰাণীয়ে বাস কৰে। তেনেদৰে প্ৰাণীৰ শৰীৰৰ গঠনো বিভিন্ন হয়। এতিয়া আমি জানো আহাচোন কি কি অঞ্চলত কি কি প্ৰাণী পোৱা যায়। কাষৰ চিত্ৰখন দেখিছেনে? এয়া হৈছে কি উট। উট হৈছে মৰুভূমি অঞ্চলৰ প্ৰধান প্ৰাণী। ইয়াৰ উপৰিও সাপ, মোকৰা, হৰিণা আদিও মৰুভূমিত থাকে। মেৰু অঞ্চলৰ প্ৰাণী হৈছে বগা ভালুক, পেঙ্গুইন। তেনেদৰে অতি শীতল অঞ্চলৰ প্ৰাণী হৈছে বলগা হৰিণ, য়াক। তৃণভূমি অঞ্চলৰ প্ৰাণী হৈছে হাতী, গঁড়, হৰিণা, জেব্ৰা, জিৰাফ, বাঘসিংহ আদি। এতিয়া আমি জানো আহা পৰিৱেশৰ অন্য এক উপাদান অণুজীৱৰ বিষয়ে। অণুজীৱবোৰ ইমানেই ক্ষুদ্ৰ ইহঁতক খালী চকুৰে দেখা পোৱা নাযায়। অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে ইহঁতক দেখা যায়। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। তোমালোকে বিভিন্ন পৰিৱেশৰ প্ৰাণীৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰিবা। আজিলৈ ইমানতে ৰাখিছোঁ। ধন্যবাদ।